বন্ধুসকল এইটো এটা কুকুৰাৰ গঁৰাল আৰু কুকুৰা উমনিত দিয়া আছে চাওক আপোনালোকে আৰু কেনেকৈ নেট দি বনাই লোৱা হৈছে গঁৰালটো এনেকৈ চাংঘৰ ওপৰত আৰু তলত থাকে কুকুৰা ওপৰত যদি উমনি দিয়া হয় তেনেহ'লে ওপৰত দিয়া হয় এনেকৈ বনাই ল'ব আৰু সন্মুখত টিনপাত দিব আৰু চাৰিওফালে নেট দিব আৰু তাক এনেকৈ বনাব কমচে কম 30টা মান কুকুৰাটো ৰাখিব পাৰিব আপোনালোকে ইয়াত চাওক এনেকুৱা ডাঙৰ এটা বাৰী থাকিব লাগিব আপোনালোকৰ বাৰীৰ চাৰিওফালে টিন দি নহ'লে কিবা নেট দি আপোনালোকে বেৰ দিব এনেকুৱা টিন দি দিব নহ'লে আপোনালোকে পুৰণা টিন থাকিলে টিন দি দিব নহ'লে মছাৰী যিটো জাল পোৱা যায় এই মাছ মাৰোঁতে যিটো জাল পোৱা যায় সেইটো জাল দি বেৰা দিব বেৰটো দি দিব এনেকুৱা কুকুৰা এৰি দিব তাত আৰু বেলেগ কোনফালেও নাযায় আৰু আপোনালোকে বাৰীত ঘাঁহ বন এইবিলাক খাই থাকিব বাঁহৰ তলত তেনেকুৱা সিহঁতে খুচৰি নিজেই বিচাৰি খাই আছে আপোনালোকৰ দানাটো কম লাগিব বহুত এনেকুৱা আৰু এইখিনিতে এটা কথা কওঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমি ইনকিউবেটাৰ এটা বহুৱাইছোঁ এইটো ভিডিঅ' আহিব আপোনালোকে চাই থাকিব কিমান টেম্পাৰেচাৰত বহাব লাগে ইনকিউবেটাৰ আৰু কিমান ৰাখিব লাগে কিমান অফ হ'ব কিমান হেৰি হ'ব সেইবিলাক সকলো এটা ভিডিঅ' বনাম চব বন্ধুসকল চাই থাকক ইয়াত 3টা আমাৰ হেৰি আছে হাঁহৰ পোৱালি খাকী কেম্বেল আৰু আমাৰ ইয়াত যিকেইটা হেৰি আছে কুকুৰা আছে লোকেল একদম পিয়'ৰ হয় আৰু আমাৰ ইয়াত খাকী কেম্বেল হাঁহো পোৱা যায় বিশ 25টা কুকুৰা ৰাখিলেও আপোনালোকে মাহত কিবা এটা পইচা পাই থাকিব কণীৰ পৰাও বন্ধুসকল আজিলৈকে ইমানেই আগলৈ আহি থাকিব ভিডিঅ'